টিফুটোত ডিমা হাছাৰ ৰং এপ্ৰিলত হোৱা আক্ৰমণৰ ঘটনাত প্ৰাণ যোৱা লোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিহতজনৰ পৰিয়াললৈ 15 লাখ ক্ষতিপূৰণৰ দাবী পশ্চিম কাৰ্বি আংলং জিলা অসম মেঘালয় সীমান্তৰ অশান্ত জৰ্জৰ এলেকা ক্ৰমাৎ শান্ত হৈছে অশান্ত জৰ্জৰ উমলাফেৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ কাৰ্বি আংলং মটৰ ট্ৰান্সপৰ্ট ৱাৰ্কাৰ্ছ আৰু চালক সন্থাৰ উদ্যোগত টিফুটোত ডিমা হাছা ৰঙে বিলত সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত প্ৰাণ যোৱা চালকৰ প্ৰতি জনাই এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিহত চালকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিহতজনৰ পৰিয়ালবৰ্গলৈ 15 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ডিমা হাছাৰ ৰং এপ্ৰিলত নিৰীহ ট্ৰাক চালকক আক্ৰমণ আৰু হত্যাৰ ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি 12 ঘণ্টীয়া চকা বন্ধৰ আহ্বান কৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এই চকা বন্ধৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে কাৰ্বি আংলং মটৰ ৱাৰ্কাৰ্ছ আৰু চালক সন্থাৰ সৌজন্যত টিফুত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিদেশী আত্মাৰ সদগতি প্ৰাৰ্থনা জনায় সন্থাই এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক যথোচিত শাস্তি প্ৰদানৰ দাবী জনাইছে নিবেদন দিব বিচাৰিছো আপোনালোকে এই মেছেজ যাতে আমাৰ মুখ্যমন্ত্ৰী দেৱলৈ গৈ পায় আৰু যিটো 5 জন যে মৰিছে আমাৰ মটৰ শ্ৰমিক ডিমা হাছাও তাতে ডিমা হাছাওৰ যিজন CM দেৱলাল গৰলচা ডাঙৰীয়া তেখেতে এই 5 জনৰ কাৰণে এটা স্মৃতি তাত বনাই দিয়ক আমি এইটো কামনা কৰিছো কাৰণ নিৰ্দোষীত তাত হত্যা কৰা হ'ল সেই জায়গাতে 5 জনৰ কাৰণে স্মৃতি তাত বনাই দিয়ক কাৰণে প্ৰচেষ্টা কৰক আমি এইটো সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যন হৈ পেলাই আপিল কৰিব বিচাৰিছো কাৰণ তেওঁলোকে কোনো লেনদেন নাছিল কাৰো লগত কোনো বেয়া ভাৱ বিচাৰ নাছিল তেওঁ নিজে কৰ্ম খাই থকা মানুহ যেতিয়া মাৰিছে তেতিয়া দেৱলাল গৰলচা ডাঙৰীয়া CM হয় আমাৰ NCL ডিমা হাছাও জিলা পৰিষদৰ তেখেতৰ কাৰণে আমি আবেদন কৰিব বিচাৰিছো আজি এই মিডিয়াৰ জৰিয়তে তেখেতে এই ব্যৱস্থা কৰি দিয়ক আমি তেখেতৰ কাৰণে সহায় সহযোগিতা হতে থাকিম ধন্যবাদ থাকিম মহাগাঁৱত এখন সভা অনুষ্ঠিত কৰা হৈছিলে এইটো আমি সিদ্ধান্ত লোৱা হৈছিলে যে আমি এটা ড্ৰাইভাৰৰ 15 লাখ টকা কৰি যিবিলাক আহত হৈছে 3 লাখ কৰি এইটো আমি প্ৰেছ মিডিয়াত দেওয়া হৈছিলে তাৰপিছত আমি আমাৰ কালি আমি জানিব পৰা মতে 4-5 জনক 5 লাখ কৰি চৰকাৰে অনুদান বাকী শ্ৰমিক যিবিলাক আহত হৈছে এইবিলাকক একো পৰা টকা পইচা হেৰি কৰা নাই কালি 5 জনৰ ড্ৰাইভাৰৰ কাৰণে 5 লাখ টকা কৰি আমি ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ অসম মেঘালয় সীমাবেদক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ উমলাফেৰত কিছুদিন পূৰ্বে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা মেঘালয় একাংশ দল সংগঠন আৰু আৰক্ষীৰ দলে বলপূৰ্বক সীমান্তত প্ৰৱেশ কৰিব বিচাৰিছিল অসমৰ ভূমিত বলপূৰ্বকভাৱে মেঘালয় একাংশ দল সংগঠন আৰু আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰৱেশ কৰিব লোৱা সময়তে সীমান্ত এলেকাটোত সৃষ্টি হয় অশান্ত পৰিস্থিতি মেঘালয় আৰক্ষীৰ দলৰে অসম আৰক্ষীৰ মাজত হোৱা বাক বিতণ্ডাৰ সৃষ্টি হয় এক অশান্ত তথা উত্তপ্ত পৰিস্থিতি সম্প্ৰতি অঞ্চলটোৰ পৰিৱেশ নিয়ন্ত্ৰণৰ যদিও অঞ্চলবাসীৰ মাজত অব্যাহত আছে চেপা উত্তেজনা এনে পৰিস্থিতি অসম আৰক্ষীৰ জনপ্ৰতিনিধি তথা ছাত্ৰ সংগঠনসমূহে বিভিন্ন সভা সমিতি আহ্বান কৰি শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে স্থানীয় বিধায়ক ৰূপ সিং তেৰণ EM প্ৰদীপ ৰংপিয়ে গাঁৱে গাঁৱে প্ৰৱেশ কৰি গাঁওবাসীৰ লগত ভাৱ বিনিময় কৰি আশ্বস্ত প্ৰদান কৰাৰ লগতে সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে la pucupuna ne hakku benda ili dorabra nang chomang bodon nang nipali bodon nang karbi bodon itu dorapte ke metidi dangalong le ke dang tum along le ne tum along le pu tum kita ta cipupe nang tum si puge kita la sobang cipupe ra itu mangke aprang ateng do thip dai porte moti aprang bang ting hoda teng si ili do thip dai it is normal situation যেটো আজি আমাৰ MLA অহাৰ কাৰণে অলপ মানুহ গেদাৰ হৈছে নহ'লে যোৱাকালিতো আমি যিটো দেখিছোঁ ইয়াত একদম নৰ্মেল আৰু মইতো আছোঁ ইয়াত মনিটৰ কৰি আছে আৰু লগতে সদায় আমাৰ SP আহি আছে যোৱাকালি আমাৰ DIGও আহিছে আমাৰ এডিশ্যনেল SP দেউৰীটো একদম 24 আৱাৰ ইয়াতে আছে গোটেই চিটুৱেশ্যন নৰ্মেল আজি চবুতাত ইহঁতে ওলায় সেইকাৰণেতো প্ৰব্লেমটো ইয়াত হয় তেখেতহঁতে আহে কিবা হ'লে কিবা যে আজি নিশ্চয় আজি MLA আহিছে বুলি ইহঁতে ওলাই আহিছে চাগে
কিন্তু ইহঁতে এতিয়া ঘূৰি গ'ল বুলি আমি এতিয়া গম পালোঁ। তো এই প্ৰব্লেম ইয়াত আৰু একো নাই। আৰু MLA টো আজি এছ'ৰ্ট দিলেই আৰু অলৰেডি আমাৰ CMটো তাত বহি আছে। গতিকে এইকেইদিন পিছত আমি অৰ্ডাৰটো বিচাৰিছোঁ আৰু কি বিশেষকৈ আমাৰ ইয়াত আউটপোষ্টটো লাগে আৰু যিটো চবুদাই যিটো BOP সেইটো আপগ্ৰেডেশ্যন উমৰুৰ যিটো BOP আছে সেইটো আপগ্ৰেডেশ্যন সেইবিলাক আমি বিচাৰিছোঁ। নিশ্চয় প্ৰব্লেমকেইটা চল্ভ হ'ব। সেইটো যাতে অনাগত দিনত নহয়। আমাৰ সকলো প্ৰশাসন আমাৰ সকলো ইয়াত থকা কাৰ্বি গোৰ্খা আমি যিখিনি জাতি জনগোষ্ঠী ইয়াত আছোঁ আমি সষ্টম হৈ আছোঁ। 1 ইঞ্চিও মাটি যাতে অসমৰ মাটি অন্য ৰাজ্যই লৈ যাব নোৱাৰে তাৰ কাৰণে আমি কিন্তু সষ্টম হৈ আছোঁ। মেঘালয়ৰ মাটি মেঘালয় লওক, অসমৰ মাটি অসমত থাকিব লাগে। 1 ইঞ্চিও কাৰ্বি আংলঙৰ মাটি যাতে মেঘালয় ল'ব নোৱাৰে তাৰ কাৰণে কিন্তু গোৰ্খা ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থা লগতে যিখিনি আমি কাৰ্বি আংলঙৰ যিখিনি আমি বসবাস কৰোঁ আমি সষ্টম হৈ আছোঁ। লগতে আমি প্ৰশাসনৰ লগত একমত হৈ আছোঁ। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আহ্বান জনাইছোঁ, আপোনালোকে যিখিনি এডমিনিষ্ট্ৰেটিভ যিখিনি কৰিব লগা আছে ৰিফৰ্মছ কৰি লওক। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছখিনি কৰি লওক। অসমে নিজৰ বৰ্ডাৰটো সুৰক্ষিত কৰাৰ কাৰণে যিখিনি ফলপ্ৰসূ ছাৰ্ভে অফ ইণ্ডিয়াক আনি মাতি আনি ব্যৱস্থা কৰি লওক। তাৰ কাৰণে আমি সহযোগ কৰিম। কিন্তু সদায় সদায় বৰ্ডাৰত থকা সাধাৰণ মানুহৰ হাৰাশাস্তি কিন্তু গোৰ্খা ছাত্ৰ সন্থাক। আনহাতে পশ্চিম কাৰ্বি আংলং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক পলিন দেউৰীয়ে এটা বৃহৎ আৰক্ষী দল লৈ উমলাফেৰ বজাৰ মাজমজিয়াতে শিবিৰ পাতি অঞ্চলটো নিৰীক্ষণ কৰি আছে। বৰ্তমান পুৰা সম্পূৰ্ণ নৰ্মেল হৈ আছে। আমাৰ DC SP লেভেলত আলোচনা হৈছে আৰু সেই আলোচনাত আমাৰ সীমান্তৰ মানে একচুৱেলি তেনেকুৱা ধৰণৰ যিবিলাক দল সংগঠনে ইয়াত বাৰে বাৰে আহি কিনে সমস্যাৰ সৃষ্টি কৰিছিলে সেই দল সংগঠনবিলাক যাতে আহিব নোৱাৰে তেনেকৈ ডাঙৰ ডাঙৰ কনভয় লৈ সেইটো তেওঁলোকৰ ফালৰ পৰা মানা কৰিছে। মলচনে OP ওচৰতে তেওঁলোকৰ নাকা বহাইছে। চ' চিটুৱেশ্যনটো ৰাইট নাও পিচফুল। হয়, জাটালঙত আহিছিলে তেওঁলোকৰ 2জনমান অফিচাৰ আহিছিলে। চ' আমাৰ অফিচাৰ গ'ল মানে ক'লে তেওঁক বুজাই দিলে যিহেতু চিটুৱেশ্যনটো ইয়াতে তেনেকুৱা। একচুৱেলি কি হৈছে তেওঁলোকে এই যিবিলাক তেওঁলোকে ইয়ালৈ আহে তেওঁলোকৰ মানুহ আহে, পুলিচ আহে, ইফালে সোমায়। এইটোৰ কাৰণে একচুৱেলি চিটুৱেশ্যনটো ক্ৰিয়েট হৈছে, ইয়াত প্ৰব্লেমটো মানে ক্ৰিয়েট হৈছে। গতিকে তেওঁলোকেও আজিকালি নাহে আৰু তেওঁলোককো মই ৰিকুৱেষ্ট কৰিম যে দে শুড নট কাম টু দিছ প্লেচ বিকজ দ্য চিটুৱেশ্যন ইজ নট গুড। আৰু তেওঁলোকৰ এই যে বেছি আহ যাহ কৰিলে তেওঁলোকৰ সংগঠনবিলাক যে আহিলে সেইটোৰ কাৰণে কি হ'ল এই চিটুৱেশ্যনটো টেন্স হ'ল। দে টুক ইট ফৰ গ্ৰাণ্টেড। তেওঁলোকে একো নহয় বুলি ভাবি আছিলে। আমি বাৰে বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে তেনেকৈ নকৰিব, চিটুৱেশ্যনটো ভাল নহয়। মানুহবিলাক মনত মানে হেৰি হৈছে, মানে শংকা হৈছে। চ' মানে তেওঁলোকে সেই কথাটো আমাৰ কথাটো যিহেতু পুলিচক কোৱা বুলি ভাবিলে, তাৰপিছতে এতিয়াতো চিটুৱেশ্যন তেওঁলোকে দেখিছে আৰু সেই চিটুৱেশ্যনটোৰ কাৰণে আমি ইয়াতে আহি কেম্প কৰিব লগা অৱস্থা হৈছে। উল্লেখ্য যে অঞ্চলবাসীৰ নিৰাপত্তা তথা আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অতি শীঘ্ৰে উমলাফেৰ উপ আৰক্ষী চকীক স্থায়ী আৰক্ষী চকী আৰু উলুকুঞ্জি উপ আৰক্ষী চকীক থানা হিচাপে গঢ়ি তোলা হ'ব বুলি জনাই বিধায়ক ৰূপ সিং তেৰণে। যোৱা 24 তাৰিখে যিটো ঘটনা ঘটিছে এইটো ঘটনালৈ অলপ অশান্তি সৃষ্টি হৈছিলে। কিন্তু দুয়োপক্ষে আমি আলোচনা কৰিলোঁ, DCSP আলোচনা কৰি DCSP আলোচনা কৰি যি ঘটনা হৈছে সেইটো সম্পৰ্কত মানে আলোচনা কৰাৰ মাজতে এটা শান্তি পিছত আহিছে। বৰ্তমান আমাৰ ইয়াৰ ফ'ৰ্চ আমি ৰাখিছোঁ। আগতে 20 জন আমি ৰাখিছিলোঁ, কিন্তু যথেষ্ট নহয় বুলি আকৌ 20 জন পঠিয়াই দিছোঁ, বিমান পুলিচ পঠিয়াই দিছোঁ। আৰু আজি যিটো সমস্যা আমি পাইছোঁ, যি সমস্যা হৈছে এতিয়াতো হেৰি নাই, দুয়োপক্ষে শান্তিৰে ৰাখি আছে আৰু শান্তিৰে ৰাখিবলৈ আমি আহ্বান কৰিছোঁ। আৰু কালি মই গুৱাহাটী যাম, তাৰপিছত চিফ মিনিষ্টাৰ ছাৰকো মই বয়কট কৰিম, লগতে GP আলোচনা কৰি যাতে যে এডিশ্যনেল ফ'ৰ্চো পঠাই দিয়ে, যাতে ৰাইজে স্থানীয় শান্তিৰ কাৰণে ইয়াত বজাই ৰাখিব পাৰে। সেইটো কাৰণে এটা সমস্যা আছে, শান্তি ৰক্ষা কৰিবলৈ সুৰক্ষা ৰাখিবৰ কাৰণে এটা ফ'ৰ্চ লাগে। ফ'ৰ্চ কৰিবলৈ এটা বৰ্তমান ধৰক বৰ্ডাৰ এলেকা এটা প্ৰটেকশ্যন এটা আউটপুট হেৰি নাই, POP হেৰি নাই। সেইকাৰণে মই চিফ মিনিষ্টাৰ ছাৰক জুন 10 তাৰিখ মই মেম'ৰেণ্ডাম দিছোঁ যে খাদুলি নিচিনা থানা লাগিব, উমলাফেৰ নিচিনা পুলিচৰ আউটপোষ্ট লাগিব, তাৰ ধৰক লাংডাং নিচিনা পুলিচৰ আউটপোষ্ট মানে বৰগাঁও নিচিনা লাগিবই। ঠিক এনেকুৱা ধৰণৰ তাপাত নিচিনা গোটেই থাকে এটা BOP লাগিবই। সেইটোৰ ক্ষেত্ৰত চিফ মিনিষ্টাৰ ছাৰে ৰিটেন মোক দিছে যে আপোনাৰ যিটো ডিমাণ্ডৰ ওপৰত আখৰে আখৰে একশ্যন টেকেন আমি কৰি দিম। মতে অলৰেডি টেকেন লৈছে। মুঠতে ঘটনা হৈছে বুলিহে, ঘটনা হওক নহওক, কিন্তু এটা উমলাফেৰ নিচিনাটো POP এটা হ'বই। সেইটো কাৰণে যদি বৰ্ডাৰ এলেকাত যদি এইবিলাক প্ৰটেকশ্যন যদি ফ'ৰ্চ যদি ৰাখি দিয়ে, শান্তিৰ
আমি আহিব পাৰে বৰ্ডাৰ সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু লগতে আমি আপিল বথালাংছৰ পৰা জাছৱানী ৰিপৰ্ট কাট নিউজ সীমান্ত এলেকা উন্নয়নৰ প্ৰতি চৰকাৰৰ চৰম উদাসীনতা উন্নয়নহীনতাৰ আঁতিয়ে সীমান্ত এলেকাত অশান্ত পৰিস্থিতিৰ সৃষ্টিৰ মূল কাৰণ পশ্চিম কাৰ্বি আংলং অসম মেঘালয় সীমান্তৰ অশান্ত জৰ্জৰ এলেকা ভ্ৰমণ কৰি সীমান্তবাসীৰে ভাৱ বিনিময় কৰি এইদৰে মন্তব্য কৰে উচুকাৰ সজাতি দলৰ নেতৃত্বই উন্নয়ন সহিত ব্যৱস্থা কেৱল পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্ত এলেকাই নহয় সমগ্ৰ ৰাজ্যৰ সীমান্ত এলেকাসমূহত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ মূল কাৰণ বুলি মন্তব্য কৰে উচুকাৰ নেতা জিন্তু হাজৰিকাই উচুকাৰ এক সজাতি দলে আজি অশান্ত জৰ্জৰ উমলাফেৰ এলেকা পৰিভ্ৰমণ কৰে পৰিভ্ৰমণৰ সময়ত একাংশ সীমান্তবাসীৰে মত বিনিময় কৰে সজাতি দলটোৱে উচুকাৰ নেতা জিন্তু হাজৰিকাই পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্ত পৰিস্থিতিৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় অসম মেঘালয় যোনটো সমস্যা তলে যোনটো আজি যোৱা কিছুদিন আগত যোনটো উমলাংফেত যোনটো চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে সেইটোৰ ভিত্তিত আজি আমি উচুকা এটা সজাতি দলে আজি আমি আহিছিলোঁ ইয়াত আহি আমি গোটেই ৰাইজক মই দুই মতকৈ আমাৰ ইয়াৰ সমস্যাটো ক'ত আমি গোটেই কথাখিনি আমি জানিবলৈ আহিছিলোঁ কিন্তু জানিবলৈ আহি আমি ইয়াত বিভিন্ন ধৰণৰ কথাবিলাক আমি যোনখিনি আমি তেওঁলোকৰ পৰা আমি মত বিনিময় কৰি বহুত কথা আমি তথ্য আমি ল'বলৈ পাৰিছোঁ কিন্তু কথাটো হ'ল যোনটো মেঘালয় আহি অসমৰ মাটি তেওঁলোকে বৰ্ডাৰৰ পৰা তালৈ নাইকমেও 20-22 কিলোমিটাৰ দূৰত্বত তেওঁলোকে আহি যোনখিনি অসমৰ মাটি ল'ব বিচাৰিছে সেইটো কেতিয়াও আমি মানি নলওঁ আৰু সেইটো কেতিয়াও নিদিওঁ আৰু সেইটো আমি লাগিলে টেষ্ট দিম কেতিয়াও সেইটো আমি মানি লোৱা প্ৰশ্ন নহয় কিন্তু কথাটো আমি ইয়াত ক'ব বিচাৰোঁ যে এই শাসকীয় বিজেপি চৰকাৰ তেওঁলোকে কৈ থাকে জাতি বাতি ভেটি বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দি থাকে কিন্তু আজি তেওঁলোকে ইমানখিনি অসমৰ মাটি বিভিন্ন নাগালেণ্ডে হওক বা বিভিন্ন অৰুণাচলে হওক বা বিভিন্ন ক্ষেত্ৰৰ পৰা সমস্যা আহি আছে অসমত কিন্তু এতিয়ালৈকে অসম চৰকাৰে নিমাত হৈ থকা আমি লক্ষ্য কৰিব পাইছোঁ কেতিয়া অসম চৰকাৰে ইয়াৰ ওপৰত গৃহীত ব্যৱস্থা ল'ব সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু কথাটো হ'ল তেওঁলোকে যোনবিলাক প্ৰতিশ্ৰুতি থাকে সেইবিলাক আমাৰ এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ভাবিবলৈ বাধ্য এইটোৱে হৈছোঁ তেওঁলোকে এই ফুলজাৰি ধৰে তেওঁলোকে চিটিকাই কথাবিলাক কোৱায় কিন্তু বাস্তৱত ইয়াৰ কোনো লুপাই নিতো আমি আজি যোনখিনি আমি গাঁৱৰ ৰিপৰ্টত গৈ দেখিলোঁ তেনেকুৱা আমি সেইটোৱে ভাবিবলৈ বাধ্য হৈছোঁ কিন্তু কথাটো হ'ল যে ইয়াত আমাৰ এটা অট'নমাছ কাউন্সিল আছে অট'নমাছ কাউন্সিলে ইয়াৰ যোনবিলাক মানুহৰ ইয়াত তেওঁলোকে যোনবিলাক নিজে খেতি কৰি যোনবিলাক উৎপাদন কৰে তেওঁলোকৰ এই বস্তুবিলাক ক'ৰবাত বেচিবলৈ পাৰ তেওঁলোকৰ ইয়াত কোনো ব্যৱস্থা নাই তেওঁলোকক ব্যৱস্থা কৰি দিব পৰা নাই এতিয়ালৈকে আৰু তেওঁলোকে যোনবিলাক ডেভেলপমেণ্ট যোনটো ৰাস্তা ঘাট ইয়াৰ ভিতৰৰ অঞ্চলত আমি সোমাই দেখিছোঁ কিন্তু তেওঁলোকে বা ইয়াৰ সাধাৰণ মানুহবিলাকে যোনবিলাক এই ঘৰ হওক বা বিভিন্ন ক্ষেত্ৰত যোনবিলাক ডেভেলপমেণ্ট কাৰেণ্ট এইবিলাকৰ পৰা তেওঁলোকে বঞ্চিত হৈ আহিছে তেতিয়াহ'লে যদি সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি হৈ থাকে তেতিয়াহ'লে এই সুবিধা যদি নাপায় আজি যিকোনো সমস্যালৈ ইয়াৰ বজাৰ কৰিবলৈও এই মেঘালয়লৈ যাবলৈ বাধ্য হয় ইয়াৰ মানুহখিনি বা বজাৰো আমি লক্ষ্য কৰিছোঁ যে বজাৰো তাৰ পৰাহে ইয়ালৈ আহে কিন্তু অসমৰ বা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত নাহে বস্তুখিনি বা চৰকাৰে এতিয়ালৈকে সুবিধা কৰি দিব পৰা নাই সেইকাৰণে ক'বলৈ বিচাৰোঁ যে এই চৰকাৰে এইখিনি কাম কেতিয়া কৰি দিব তেতিয়াহে আমাৰ এই বৰ্ডাৰ সমস্যা বিভিন্ন কাৰণত মানে থাম কাটিব কথাটো এইকাৰণে আমি ক'ব বিচাৰোঁ যে ইয়াত অট'নমাছ কাউন্সিলে গুৰুত্ব দিব লাগে যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এইবিলাক বস্তু পিছ পৰি যাব আৰু এইবিলাক ডেভেলপমেণ্ট কৰাব লাগে এই বৰ্ডাৰ সমস্যাবিলাক ডেভেলপমেণ্ট হ'ব লাগে আজি তেওঁলোকে ডেভেলপমেণ্ট নাই তেতিয়াহ'লে তেওঁলোকে কেনেকৈ যাতায়াত হ'লেহে ডেভেলপমেণ্ট হ'ব আৰু ডেভেলপমেণ্ট হ'লে আমাৰ বৰ্ডাৰ সমস্যাটো ঠাই সমাধান হ'ব কিন্তু ডেভেলপমেণ্ট নাই জেগাত বৰ্ডাৰ সমস্যাত আমি গৈ দেখিছোঁ ৰাস্তা ঘাট ভাঙা আমি গৈ দেখিছোঁ তাত বজাৰ যিকোনো বস্তু চব ইটো ছাইডৰ পৰা আহে তেতিয়াহ'লে ডেভেলপমেণ্ট ক'ত ইয়াত আমি ক'ব বিচাৰোঁ যে ইয়াত এজন প্ৰভাৱশালী আছে প্ৰদীপ ৰুম্পী ডাঙৰীয়া এতিয়ালৈকে বহুত বছৰ খালে এতিয়াও বৰ্তমান হৈ আছে কিন্তু তেওঁলোকে এই ডেভেলপমেণ্টটো কেতিয়া কৰিব তেওঁলোকে এইবিলাক গোটেই ইয়াৰ অঞ্চলত বোলে ইয়াত যোনবিলাক বস্তুবিলাক যোনবিলাক তেওঁলোকে উৎপাদন কৰে এইবিলাক চব বাহিৰত যায় য'ত উন্নত মেঘালয়ত যায় এতিয়া মেঘালয়ত যদি যাব লগা হয় তেতিয়াহ'লে ডেভেলপমেণ্ট কেনেকৈ হ'ব তা আমি মেঘালয় এগেইনষ্ট আমি প্ৰটেষ্ট কৰি আছোঁ কিন্তু বস্তুবিলাক আমি তাতে পঠাই আছোঁ আৰু তালৈ আমি বস্তুবিলাক আনি আছোঁ তেতিয়াহ'লে আমাৰ সুবিধাখিনি যদি নাথাকে তেতিয়াহ'লে মেঘালয় দখল কৰাটো স্বাভাৱিক সেইকাৰণে অসম চৰকাৰ বা অট'নমাছ কাউন্সিলে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা লোৱাটো আমি আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি জনবিচাৰ যদি নকৰে তেতিয়াহ'লে অনাগত দিনত আমি ইয়াৰ ব্যৱস্থা ল'বলৈ লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ
মহামাৰী কোভিড পৰিস্থিতিৰ অজুহাতত ডেনগাঁৱৰ পৰা অনতি দূৰত উইৱাৰ ইংটি গাঁৱত অৱস্থিত ৰুকাছেন ইংলিছ LP স্কুলখন হৈ পৰিছে অতি শোচনীয় অৱস্থা স্কুলখনৰ চৌপাশে হাবি বনেৰে ভৰি পৰিছে কোভিডৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ বাবে ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহৰ পৰা স্কুল কলেজ খোলাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে উইৱাৰ ৰুকাছেন ইংলিছ LP স্কুলো ছেপ্টেম্বৰ মাহৰ পৰা খোলাৰ বাবে ইতিমধ্যে চৌপাশৰ গাঁৱৰ একাংশ লোকে স্কুলখনৰ চৌপাশৰ বন জংঘল চাফা কৰা পৰিলক্ষিত হয় এনে দেখি একাংশ সাংবাদিকৰ দল কাষ চাপি যায় আৰু লোককেইজনৰ সৈতে স্কুলখনৰ সন্দৰ্ভত কিছু কথা মত বিনিময় কৰে সাংবাদিকৰ দলটোৱে স্কুলখন চৌপাশ পৰিদৰ্শন কৰি উদ্ধাৰ কৰে চৰকাৰৰ চৰম অৱহেলাৰ কথা স্কুলখনৰ নাই দৰ্জা খিৰিকী যিকোনো লোকে যিকোনো সময়ত অনায়াসে ওলোৱা সোমোৱা কৰিব পাৰে স্কুলখনৰ ভিতৰত নাই ছাত্ৰ ছাত্ৰী বহিবলৈ পৰ্যাপ্ত ডেস্ক বেঞ্চ নাই শৌচাগাৰ প্ৰস্ৰাৱগাৰ স্কুলখনৰ নাই বাউণ্ডাৰী বেৰা উল্লেখ্য যে এই সন্দৰ্ভত স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে যে স্কুলখনৰ বাবে পৰ্যাপ্ত ডেস্ক বেঞ্চ ইতিমধ্যে বিভাগীয়ৰ পৰা যোগান ধৰা হৈছে যদিও নিৰাপত্তা নথকা স্কুলখনত এই সমূহ সামগ্ৰী স্কুলখনৰ পৰিৱৰ্তে তেওঁ নিজৰ বাসগৃহত ৰাখিছে manta chuning ribom desk bench langtha bunai tha pin ni putanil tumpen thangar di nang ede nang nak nil tumrong sora lamangke lasi un an ke kachuning rilo nil tum chuning ril batai ta chuning rilo ta mane school na pa mi pitha athe school puta pun ide nang lo non bangke langdam lo te arlo ke bie hi pen chai no hi pen bahre jatta be te pini ang tum la bangso sai ke deng ke ku pipia sai lo klempon nile tum la dang non mat sai ke deng pon bangke chitherak mi ong si la dong lang lum ong si dong hudlo la pen la pen la ari ri school la rama mukha ka pang thai pon la chilang no dak ong si athe chitherak mi thang adim school puset ke ngram su langkang lom batai ila silahai inglahai pe nil tumphan sarkar sor nang matha ponte pulujo athe pini arni si pali apen ali penang tan putakali dak ani wang CMEM tum kai lata thekang long prong lo sita amek hini pen langkang ding chon nil tum pen lahai ka kipu ga bia pon ma polam leyo asi nil tum la nal tum kat news abitung tum hanil tum na chu phanang ko kela bang salam lejo managing committee pen cenglok ladak pini nilitum labangso Rukasen LP school along nilitum lockdown pen ajoine mat ekdom ingram lab pen nona bangke managing committee tum pen tanilitum chitherak memesi pini abangke nilitum labangso asai nilitum deng nang koklo lasike deng abangke lason hello nilitum aphan nona bangke non kedobom EM lunsing teronsar lapen Karbianglong Autonomous Council ilitum kacheng hon nai ACM tuliram rong hangsar aphanilitum kachuning ri bangkela pulo nilitum ladak school boundary ka pen chenglok phil ke cheklam klei pen chenglok la sinilitum lapsona ki sung dokoklo lapen ke la so school hem pusitame ladak langkang lum lapen ke la so boundary wall lapen ke akola desk bench kawi lasi engke lahai anta nilitum awi pin lo lasi nona bangke lahai desk bench kadu kawi ke palong nang sarkar pen nang ki PG phansi nilitum nola ingtierong arat nilitum chuning ri ke lahen lo lasi non high school ke non September pen স্কুল খুলিলে এই সমূহ সামগ্ৰী স্কুললৈ লৈ যোৱা হ'ব কিন্তু স্কুলখনৰ 40তকৈও অধিক ছাত্ৰ ছাত্ৰীৰ বাবে উপযুক্ত শৈক্ষিক পৰিৱেশ নথকাৰ বাবে দায়িত্ব ল'বনে কাৰ্বি সাহিত্য পৰিষদীয় চৰকাৰখনে ডেনগাঁৱৰ পৰা ৰাজীৱে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ